নতুন ধাৰাবাহিক নাম যাৰ নেমলীয়া টেলিকাষ্ট হৈ আছে, আপোনালোকে নিশ্চয় চাইছে। আৰু আমি আশা কৰিছোঁ আপোনালোকে চালেহে আমি আপোনালোকৰ পৰা মৰম পাইছোঁ, আশীৰ্বাদ পাইছোঁ কৰিব পাৰিম। চিৰিয়েলখন চাই কেনেকুৱা পাইছে আমাক ভাল হৈছে বুলি ক'ব নালাগে, ভুল ত্ৰুটিবোৰ আমাক দেখুৱাই দিব। আপোনালোকৰ পচন্দ হৈছে নে নাই আমি যিবোৰ পাই আছোঁ, আমাৰ সমাজত যিবোৰ চলি আছে সেয়াকে আমি দেখুৱাব চেষ্টা কৰিছোঁ। নিশ্চয় আপোনালোকে ভাল পাব। আমি আপোনালোকৰ পৰা আপোনালোকে সদায় চোৱাটো আশা কৰিছোঁ। আপুনি চাওক, আপোনাৰ কাষৰ 10গৰাকীক বহুৱাই একেলগে চাওক, নিশ্চয় ভাল পাব। এই বগা হাতযোৰে মোক বাৰে বাৰে সোঁৱৰাই দিব যে মোৰ নয়ন আৰু নাই। আজিৰ তাৰিখত সমাজৰ কিছুমান নিয়ম মই মানিব নোখোজো। নিবেদিতা কথাও কৈছিলা, কিন্তু ক'ত আহিল যে কষ্ট জড়িত হৈ আছে। তই জাননে